पर्वतझरायाव बीटीसीनि सावस्रि बिफाननि मावफुं सोद्रोमा देरहासार बसुमतारी पर्वतझरायाव सावस्रि सिबिथायनि थाखाय गंब्रै नाव एम्बुलेन्स बेखेवदों। एनटीपीसीनि सीएसआर बिथांखिनि गेजेरजों गंब्रै बोट एम्बुलेन्स एबा नाव एम्बुलेन्स सिबिथाय बेखेवना होयो देरहासार बसुमतारीया। पर्वतझरा महकुमानि देबिटला आरो मदाथि ओनसोलफोराव दैज्लां बोथोरनि नोजोर बोनानै रायजोफोरनि खाबुनि थाखाय बोट एम्बुलेन्स बेखेवो। दान मोनथाम मोनब्रैसो दैनि गेजेराव थांनाय सुबुंफोरा सावस्रि सिबिथायनिफ्राय गोजानाव थानाङो। खमैबो 8,000 रायजोफोरा सावस्रि सिबिथायनिफ्राय जानगाराव थानांदोंमोन। बेखौ खौरां मोननानै बीटीसी सरकारनि सावस्रि बिफाना एनटीपीसी सीएसआर बिथांखिनि दारै गंब्रै बोट एम्बुलेन्स बेखेवना होयो। पर्वतझरायाव सावस्रि सिबिथायाव मोनसे गोदान महर मोनो। हाबाफारियाव मावफुं सोद्रोमा देरहासार बसुमतारीजों लोगोसे इएम मुनमुन ब्रह्म, बिफानारि बिबानगिरि मावथि आरो एनटीपीसीनि बिबानगिरिफोरा नुजाथियो। খুবই আনন্দৰ বিষয়। এইটো যোৱা ফাইনেন্সিয়েল ইয়াৰ মানে 25-26 ফাইনেন্সিয়েল ইয়াৰৰ সময়তে এইটো পোৱা কেইবামাহ হ'ল, কিন্তু অলপমান মনচুন সময় এতিয়া ষ্টাৰ্ট হৈছে। এইটো ষ্টাৰ্ট হোৱাৰ লগে লগে এই অঞ্চলত বসবাস কৰা ৰাইজৰ কাৰণে আপোনালোকে চবে জানে, পৰ্বতঝৰাৰ বাসী সকলো ৰাইজে জানে, মদাতি আৰু দেবিতলা অঞ্চল আমাৰ খুব পানীৰ ভিতৰত থাকে, নদীৰ বানপানীৰ ভিতৰত থাকে। 3 months সিহঁতে পানীত ডুবি থাকে। গতিকে যাতায়াতৰ ব্যৱস্থা বা স্থল পদ্ধতি অহা যোৱা বা এম্বুলেন্সসমূহ সুবিধাসমূহ এখেতসকলে পাবলৈ অসুবিধা হয়। এই ক্ষেত্ৰত এই এয়াৰ এম্বুলেন্স স্থল এম্বুলেন্স যিটো পানী এম্বুলেন্স, নদীৰ এম্বুলেন্স যিটো দিলে, জল এম্বুলেন্স, এই এম্বুলেন্স খুবেই উপযোগী হ'ব আৰু আমি খুবেই আনন্দিত আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ ইএম ডাঙৰীয়াক। এখেতৰ উদ্যোগত আমি পৰ্বতঝৰাত গোটেই অসমতে ক'বলৈ গ'লে হয়তোবা মাজুলী সেইটো এৰিয়াত আছে, কিন্তু এই নামনি এৰিয়াত আমি ধুবুৰী ডিষ্ট্ৰিক্টত যদিও বা পানীৰ তলত থাকে, তথাপিও আমি BTCৰ অন্তৰ্গত আমাৰ পৰ্বতঝৰাত আমি প্ৰথমবাৰৰ কাৰণে পাবলৈ সক্ষম হৈছোঁ এই নামনি এৰিয়া অঞ্চলত। আৰু তাৰ কাৰণে মই আকৌ পুনৰবাৰ পৰ্বতঝৰা সমষ্টিৰ অন্তৰ্গত আমাৰ এই মদাথি অঞ্চলত আমি আজি বট এম্বুলেন্স ৰাইজক উপহাৰ কৰিবলৈ আহিছোঁ। এই বট এম্বুলেন্সৰ উদ্দেশ্যটোৱেই হ'ল যে বানপানী হোৱা সময়ত যাতায়াতৰ ব্যৱস্থা চাৰিওপিনে ক্ল'জ হৈ যায় আৰু আমাৰ ডক্টৰৰ ওচৰত যাবলৈ ৰাইজৰ অসুবিধা হয় আৰু ডক্টৰসকলেও ৰাইজৰ ওচৰলৈ সেৱা আগবঢ়াবলৈ বহুত অসুবিধা আছিল। এইটো কাৰণে আমি 4খন বট এম্বুলেন্স তৈয়াৰী কৰিছোঁ আৰু সেইটো আমাৰ এনটিপিচি, আমাৰ চালাকাটিৰ যিটো পাৱাৰ প্ৰজেক্ট, ইয়াৰে CSR প্ৰগ্ৰাম আমি তেখেতসকলৰ লগত আলোচনা কৰি ফাণ্ডিংটো তেখেতসকলক আমি কৰিবলৈ দিছোঁ আৰু আজি সেইটোকে আমি এনটিপিচি আৰু গোটেই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, গোসাইগাঁও সাব ডিভিশ্যন, আমাৰ পৰ্বতঝৰা সাব ডিভিশ্যন, ব্লক, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকল ইয়াতে উপস্থিত হৈছে। মাননীয় আমাৰ MCLA বাইদেৱেও আজি আপোনালোকৰ এই দুখৰ সময়ত আপোনালোকক সুবিধা আগবঢ়াবলৈ এটা সুযোগ পোৱা সময়ত তেখেতেও আমাৰ মাজত উপস্থিত হৈছে আৰু এইটো আমাৰ বহুদিনীয়া অভাৱ আছিল, কিন্তু আমি এই অভাৱখন দূৰ কৰিবলৈ খুব BTC চৰকাৰ গঠন হোৱাৰ লগে লগে আমি নেৰানেপেৰা চেষ্টা কৰি বাৰিষাৰ আগতেই আমি এইখন ৰেডি কৰিছোঁ। এতিয়া ইমাৰ্জেঞ্চি যিটো ছাৰ্ভিচ, বাৰিষা যদি বানপানী অহাৰ লগে লগে এই এম্বুলেন্সখন আমি চলাবলৈ পাৰিম আৰু ইয়াতে আমাৰ ডক্টৰ, নাৰ্ছ আৰু আমাৰ ফাৰ্মাচিষ্ট একেলগে তেখেতসকলে আহি গাঁৱত ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থাটো ল'ব আৰু যিকোনো টেষ্ট তেখেতসকলে ইয়াৰ পৰা কালেকশ্যন কৰি আৰু পুনৰ টেষ্ট ৰিপৰ্টটো চাই পেলাই ট্ৰিটমেণ্ট কৰাৰ এটা ব্যৱস্থাটো আমি কৰিছোঁ। এইটো উপহাৰ পোৱাৰ লগে লগে এই মদাথি অঞ্চলৰ ৰাইজৰ বহুদিনীয়া অভাৱ, মুঠতে নিয়াৰ এবাউট 8,000 মান পপুলেশ্যন
8,000 মান পপুলেশ্যনৰ যিটো হিউমেন ছাৰ্ভিচ এই ছাৰ্ভিচটো কভাৰেজ হ'ব মানে বানপানী